বৃদ্ধ বয়সতো যাতে সুস্বাস্থ্যৰে তজবজীয়া হৈ ডেকাৰ দৰে জীৱন অতিবাহিত কৰিব পাৰে তাৰ কাৰণে স্বাস্থ্য ৰক্ষাৰ সাধাৰণ নীতি নিয়মাৱলী পালন কৰিলে যথেষ্ট। খাদ্য অভ্যাস, শাৰীৰিক প্ৰয়োজন অনুসৰি পৰিশ্ৰম বা ব্যায়াম, জিৰণি, মানসিক পৰিশ্ৰম, হ্ৰাস আদি নীতি নিয়ম মানি চলিলেই বৃদ্ধ বয়সতো সফল ডেকা গাভৰুৰ দৰে স্বাস্থ্য অটুট ৰাখিব পাৰে। বৃদ্ধ বয়সত সাধাৰণতে নানা ৰোগে দেখা দিয়া দেখা যায়। শৰীৰ দুৰ্বল হয়, ছালত বলিৰেখা পৰে, গা মূৰ আৰু গাঁঠিবিলাকৰ বিষ বাঢ়ে, হাড়বিলাক ঠুনুকা আৰু দুৰ্বল হয়, উচ্চ ৰক্তচাপ, বহুমুক্ত, পেটৰ ৰোগ, অভোগ, হৃদয় ৰোগ, প্ৰস্ৰাৱৰ ৰোগৰ আদি নানা সমস্যাই দেখা দিব পাৰে। বৃদ্ধ অৱস্থাত হোৱা এই ৰোগসমূহৰ সাধাৰণ খাদ্যৰ দ্বাৰা প্ৰতিৰোধ আৰু নিৰাময় কৰিব পৰা হয় কেনেকৈ তাৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত জানিম। নমস্কাৰ বন্ধুসকল, আপোনালোকক অপএছটি চেনেললৈ স্বাগতম জনাইছোঁ। বৃদ্ধ বয়সতো কেনেকৈ ডেকা গাভৰু হৈ থাকিব পাৰে তাৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক ডেকা গাভৰু হৈ থকা টিপছ কেইটা জানি লওঁ। প্ৰথম কথা, পৰিষ্কাৰ পৰিচ্ছন্নতাই স্বাস্থ্য মূল চাবিকাঠি। এই বাণী সদায় মনত ৰাখিব। বৃদ্ধ অৱস্থাত যিহেতু পাকস্থলী দুৰ্বল হয়, সেইকাৰণে পাকস্থলীয়ে হজম কৰিব পৰা খাদ্যদ্ৰব্যহে খাব লাগে। বেছি মছলাযুক্ত, জ্বলা, ঘিউ, মাখন, তেলযুক্ত খাদ্য পৰাপক্ষত পৰিত্যাগ কৰিব লাগে, কাৰণ এনেবিলাক খাদ্যই পাকস্থলীয়ে হজম সহজে কৰিব নোৱাৰে। সকলো প্ৰকাৰৰ পকা ফলৰ ৰস নিয়মীয়াকৈ ব্যৱহাৰ কৰা অভ্যাস কৰিব লাগে। আহাৰ খাওঁতে অধিক পানী খাব নালাগে। আহাৰ গ্ৰহণ কৰা আধা ঘণ্টা আগে পিছে পানী খাব লাগে। আহাৰ খাওঁতে সামান্য পানীহে খাব লাগে, যাতে খাদ্যবস্তুখিনি পিছল হৈ পাকস্থলীলৈ যাব পাৰে। আহাৰৰ লগত যথেষ্ট পৰিমাণে পানী খালে খাদ্য হজম হোৱা যথেষ্ট পলম হয়। পানী বা পনীয়া বস্তু কমেও 12 গিলাচকৈ দৈনিক খোৱা অভ্যাস কৰিব লাগে। পুৱা মুখ হাত ধুয়েই 2 গিলাচ ঠাণ্ডা পানী খালী পেটত খাব পাৰিলে উপকাৰ পোৱা যায়। পকা অমিতা খাব লাগে আৰু ছালত সানিব লাগে। শৌচ স্বাভাৱিক অৱস্থাত থাকিব, খাদ্য সহজে হজম হ'ব আৰু ছাল নিমজ হোৱাৰ লগতে ছালৰ ক'লা দাগ আঁতৰিব। আমলখি শুকুৱাই বৈয়াম এটাত ভৰাই তাত মৌ ৰস আমলখিৰ জোখতকৈ 1 ইঞ্চি বেছিকৈ দি বতাহ সোমাব নোৱাৰাকৈ এমাহ ৰাখি তাক নিয়মিতকৈ খাব লাগে। অন্ততঃ দিনে এটাকৈ মদ ৰখা এনে আমলখি নিয়মিতকৈ খালে 80-85 বছৰ বয়সতো ডেকা গাভৰুৰ নিচিনাকৈ তজবজীয়া হৈ থাকিব পাৰিব। বয়স বেছি হ'লে সাধাৰণতে ছালত ৰেখা পৰে বা ছাল টুটুৰা পৰে। ছালখন যাতে সদায় কোমল হয় তাৰ বাবে খাদ্য গযুক্ত ফলমূল যেনে আমলখি, শিলিখা, টেঙাজাতীয় ফল আৰু সেউজীয়া শাক পাচলি খাব লাগে। তদুপৰি আমাৰ ছালখন প্ৰকৃতিৰ হিচাপে সুন্দৰ হৈ থাকিবলৈ ফেটি এচিডৰ প্ৰয়োজন হয়। এই ফেটি এচিড সূৰ্যমুখী ফুলৰ পৰা প্ৰস্তুত কৰা তেলত যথেষ্ট পৰিমাণে পোৱা যায়। সূৰ্যমুখী ফুলৰ দ্বাৰা প্ৰস্তুত কৰা তেল চাহ চামুচে এচামুচকৈ ব্যৱহাৰ কৰিব লাগে, অৰ্থাৎ ছালত সানিব লাগে আৰু সেই সম পৰিমাণৰ তেল খাবও লাগে। তাৰ ফলত ছাল টুটুৰা নপৰে আৰু ছাল শুকাই নাযায়। ছাল ভালেৰে ৰাখিবলৈ হ'লে ছালত নিয়মিতকৈ ছাল কুঁৱৰীৰ বিজল সানিব লাগে। দিনৰ ভাগত কমেও 100 গ্ৰামকৈ দৈ খাব লাগে। ই দেহৰ বিভিন্ন ৰোগৰ প্ৰতিৰোধ কৰে, ছাল নিমজ কৰে, খাদ্য হজম কৰাত সহায় কৰে আৰু আয়ুস বৃদ্ধি কৰিব পাৰে। পিঁয়াজ, নহৰু, আদা নিয়মিতকৈ খোৱা ভাল। কেঁচা পিঁয়াজে দেহত ৰক্ত বৃদ্ধি কৰে। মুখ আৰু খাদ্যনলী বীজাণু আৰু কীটাণু নাশ কৰিব পাৰে। কেঁচা পিঁয়াজ TB বেমাৰৰ বীজাণু নাশ। নহৰুৱে শৰীৰত জমা হোৱা অতিৰিক্ত কলেষ্ট্ৰল হ্ৰাস কৰিব পাৰে। সেয়েহে নিয়মিতকৈ কেঁচা নহৰু আহাৰৰ লগত 5 কোহমান খালে উচ্চ ৰক্তচাপ স্বাভাৱিক অৱস্থালৈ আহে। নহৰুৰ অনেক গুণ থকাৰ কাৰণে ইয়াক খাদ্য অমৃত আৰু মৌ ঔষধ হিচাপে জনা যায়। ঠিক সেইদৰে আদায়ো আমাৰ শ্বাস প্ৰশ্বাসত
বিভিন্ন ৰোগ প্ৰতিৰোধৰ সহায় কৰে। ই খাদ্য হজম কৰাত বিশেষভাৱে সহায় কৰে। আদা আঁহ থকাৰ বাবে ই কেঞ্চাৰ পৰ্যন্ত প্ৰতিৰোধ কৰিব পাৰে। আহাৰ গ্ৰহণ কৰোঁতে নিতৌ 4-5 চকল কেঁচা আদা চোবাই খাব লাগে। কাহ পানী লগা আদি ৰোগত আদা উপকাৰী। পুৱা আৰু আবেলি অন্ততঃ দুবাৰকৈ অৰ্জুন গছৰ ছালৰ চাহ নিয়মিতকৈ খাব লাগে। একাপ গাখীৰত এচামুচ অৰ্জুন গছৰ ছালৰ গুড়া উতলাই তাত 2টা তেজপাত আৰু প্ৰয়োজন অনুভৱ কৰিলে এচামুচ চেনি বা গুড় মিহলি কৰি খাব লাগে। এনেদৰে নিয়মিতকৈ খালে হৃদযন্ত্ৰ শক্তিশালী হয়, ভাগৰ নালাগে, শৰীৰত ডেকাৰ দৰে শক্তি পোৱা যায়, তেজৰ চাপ নিয়ন্ত্ৰণ হৈ থাকে, তেজত লোহিত ৰক্তকণিকা বৃদ্ধি পায়, হাড় মজবুত হয়, ৰাজহাড়ৰ বিষ, কঁকাল বিষ, আঁঠুৰ বিষ নাইকিয়া হয়, উদঙাই এজমা আৰোগ্য হোৱাত সহায় কৰে। পেট পৰিষ্কাৰকৈ থাকিবলৈ টেঙাজাতীয় ফল-মূল, শাক-পাচলি, অমিতা, দোৰোণ শাক, পদিনা, মানিমুনি, টেঙেচি, পকা বেল, সৰিয়হ শাক, জিলমিল শাক, মিথি শাক, পালেং শাক, ধনিয়া শাক, নৰসিংহৰ পাত, ছজিনা আৰু ছজিনাৰ পাত, খুতৰা শাক, পচলা আদি নিয়মিতকৈ খাব লাগে। পেটৰ কাৰণে মচুন্দৰী শাকো উপকাৰী। পেচাব নিয়মিতকৈ হ'বৰ কাৰণে ঠাণ্ডা পানী যথেষ্ট পৰিমাণে নিতৌ খাব লাগে। পেচাবৰ যিকোনো ৰোগৰ কাৰণে বিশেষকৈ পেচাব হালধীয়া হ'লে, পেচাব বন্ধ হ'লে, পেচাবত তেজ পৰিলে, পেচাব কৰোঁতে জ্বলা পোৰা হ'লে দুপৰটেঙা পাত খাব লাগে। শাৰীৰিক পৰিশ্ৰম সাধ্য অনুসৰি কৰিব লাগে। পুৱা গধূলি মুকলি বতাহত খোজকঢ়া ভাল। অধিক পৰিশ্ৰমে স্বাস্থ্য হানিহে কৰিব পাৰে। পৰিশ্ৰম কৰাৰ পিছত জিৰণি খুবেই প্ৰয়োজন। মন সদায় প্ৰফুল্ল কৰি ৰাখিব লাগে। খোলা হাঁহি মাৰিব পাৰিলে ভাল। সাধাৰণ বিষয় লৈ অবাবত চিন্তা চৰ্চা কৰি থাকিব নালাগে। খং ৰাগ কৰাটো অতি বেয়া। গাৰ বিষ নহ'বৰ কাৰণে কেঁচা নহৰু, কেঁচা হালধি, ভেদাইলতা, পচতীয়া কোমল পাত আদি নিয়মিতকৈ খালে গাৰ বিষ নাইকিয়া হয়। গৰম পানীৰে গা ধুব লাগে। গাৰ বিষ হ'লে বিশেষকৈ ইউৰিক এচিড দেহত বেছি হ'লে মচুৰ দাইল, বিলাহী, বন্ধাকবিৰ মাংস, কণী, মাছ আদি খাব নালাগে। বেছিকৈ তিতা দ্ৰব্য, মাদক দ্ৰব্য, ধঁপাত, বিড়ি, চিগাৰেট, চাদা, ভাং আদি খাব নালাগে। বন্ধুসকল, আপোনালোকে এই কাৰ্য নিয়মিতকৈ কৰিলে আজীৱন ডেকা গাভৰু হৈ থাকিব পাৰিব। আপোনালোকৰ স্বাস্থ্য ভালে থাকক, জীৱন সুখময় হওক তাৰে কামনাৰে আৰু এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।